নমস্কাৰ। আজি আমি দশম শ্ৰেণীৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। এয়া হ'ল পাটিগণিতৰ মৌলিক উপপাদ্য। এইটো শুনিবলৈ যিমান জটিল যেন লাগে, আচলতে সিমান নহয়। আমি সৰুৰ পৰা কৰি অহা মৌলিক উৎপাদকীকৰণ পদ্ধতিটোৱেই ইয়াৰ মূল আধাৰ। এতিয়া উপপাদ্যটো ইয়াত লিখি দিছোঁ। প্ৰতিটো যৌগিক সংখ্যাকেই মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি, আৰু এই মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয়। মূল কথা হ'ল প্ৰতিটো যৌগিক সংখ্যাকে মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। এটা উদাহৰণ লৈছোঁ। ধৰি লোৱা হ'ল 30ক আমি যদি ভাঙি দিওঁ, 2 পূৰণ 3 পূৰণ 5, 30 এটা যৌগিক সংখ্যা। আমি মৌলিক উৎপাদকীকৰণত প্ৰকাশ কৰিলোঁ। আমি এনেদৰে কৰিব পাৰোঁ, 30 সমান 5। গতিকে ইয়াত একেকেইটা মৌলিক সংখ্যাই আহিছে, কিন্তু ক্ৰমটোহে সলনি হৈছে। কিন্তু এই উৎপাদকীকৰণ অদ্বিতীয়, মানে ইয়াত আমি বেলেগ মৌলিক সংখ্যা নাপাওঁ। যেনে ধৰি ল'লোঁ 7 বা 11 বা তেনেকুৱা ধৰণৰ আৰু মৌলিক সংখ্যা নাপাওঁ 30ক ভাঙিলে। এতিয়া আমি মৌলিক উৎপাদকীকৰণ প্ৰয়োগ কৰি কেনেদৰে গসাউ আৰু লসাউ উলিয়াব লাগে আমি নিৰ্ণয় কৰিম। HCF মানে হ'ল সংখ্যাকেইটাৰ মাজত থকা সাধাৰণ মৌলিক উৎপাদকবোৰৰ সৰ্বনিম্ন ঘাতৰ পূৰণফল, আৰু LCM মানে হ'ল সংখ্যাকেইটাত থকা প্ৰতিটো মৌলিক উৎপাদকৰ সৰ্বোচ্চ ঘাতৰ পূৰণফল। এটা উদাহৰণ দিয়া হৈছে। 510ক আমি এনেদৰে মৌলিক উৎপাদকীকৰণ কৰিব পাৰোঁ, আৰু 90ক আমি এনেদৰে মৌলিক উৎপাদকীকৰণ কৰিছোঁ। এতিয়া আমি যদি ইয়াৰ গসাউ উলিয়াব লাগে বা HCFত কমন চাম 2 আৰু 2। ইয়াত সৰ্বনিম্ন ঘাত হ'ল 1। গতিকে যিহেতু ইয়াত সৰ্বনিম্ন ঘাতৰ পূৰণফল, ইয়াতে আমি এই 2 লিখিম, আৰু বেলেগ সংখ্যা কমন নাই। গতিকে HCF 2 হ'ব, কাৰণ 2 to the power 1 বা 2। আৰু LCM হ'ব, যিহেতু LCM সংখ্যাকেইটাত থকা প্ৰতিটো মৌলিক উৎপাদক সৰ্বোচ্চ ঘাতৰ পূৰণফল। সৰ্বোচ্চ ঘাত হ'লে 2 আৰু 2 কমন আছে, গতিকে ইয়াত আহিব 2 স্কুৱেৰ। গতিকে ইয়াত সৰ্বোচ্চ ঘাত 2। ঠিক তেনেধৰণে ইয়াত 3 আছে, ইয়াত 3 নাই, অৰ্থাৎ 3ৰ সৰ্বোচ্চ ঘাত 1, 3 to the power 1 পূৰণ 5ৰ সৰ্বোচ্চ ঘাত 1, গতিকে 5 to the power 1, বা 23ৰ সৰ্বোচ্চ ঘাত 1, গতিকে 23 to the power 1, আৰু 7ৰ সৰ্বোচ্চ ঘাত 1, গতিকে 7 to the power 1। গতিকে এইখিনি যদি আমি পূৰণ কৰোঁ, তেতিয়া আমি পাম 2 3 4 6 0। এইটো হ'ব LCM আৰু এইটো হ'ব HCF। এতিয়া আহোঁ এটা অতি আমোদজনক সূত্ৰৰ বিষয়ে। আমাৰ হাতত দুটা যোগাত্মক অখণ্ড সংখ্যা যদি A আৰু B দিয়া থাকিলে, তেন্তে কি হ'ব? HCF ABৰ HCF মানে গসাউ পূৰণ LCM মানে ABৰ লসাউ সমান হ'ব A পূৰণ B। মানে দুটা সংখ্যাৰ গসাউ আৰু সংখ্যা দুটাৰ লসাউৰ পূৰণফল হ'ব সংখ্যা দুটাৰ পূৰণফলৰ সমান। ধৰা হ'ল এটা সংখ্যা 6 মানে লিখিম আমি 2 পূৰণ 3। আন এটা সংখ্যা দি আছে 20 মানে হ'ব 2 স্কুৱেৰ পূৰণ 5। গতিকে HCF হ'ব ইয়াৰ, HCF মানে হ'ব যি দুটা সংখ্যা কমন আছে বা যি 2-3টা সংখ্যা কমন আছে, সিহঁতৰ মাজত সৰ্বনিম্ন ঘাত মানে 2 to the power 1 মানে 2। আৰু LCM হ'ব 2 স্কুৱেৰ মানে সৰ্বোচ্চ ঘাত পূৰণ 3ৰ সৰ্বোচ্চ ঘাত 1 আৰু 5ৰ সৰ্বোচ্চ ঘাত 1। গতিকে এইখিনি পূৰণ কৰিলে পাম আমি 60। এতিয়া আমি যদি চাওঁ HCF পূৰণ LCM মানে গসাউ পূৰণ লসাউ হ'ব 2 পূৰণ 60 মানে 120। আৰু সংখ্যা দুটাৰ পূৰণফল মানে A পূৰণ B, সংখ্যা দুটাৰ পূৰণফল হ'ব 6 পূৰণ 120 মানে 120। গতিকে HCF পূৰণ LCM হ'ব সংখ্যা দুটাৰ পূৰণফল মানে A পূৰণ B। পৰীক্ষাত প্ৰায়ে এনেকুৱা প্ৰশ্ন আহে য'ত দুটা সংখ্যাৰ HCF দিয়া থাকে কিন্তু LCM উলিয়াব লাগে। তেতিয়া আমি গোটেই উৎপাদকীকৰণ পদ্ধতিটো ব্যৱহাৰ নকৰাকৈ আমি উলিয়াব পাৰোঁ। তাৰমানে আমি পাইছোঁ HCF পূৰণ LCM। সংখ্যা দুটা আমি A আৰু B ধৰি লৈছোঁ সমান A পূৰণ B। গতিকে ইয়াৰ পৰা হ'ব LCM সমান A পূৰণ B হৰণ HCF, আৰু HCF সমান হ'ব A
পূৰণ b হৰণ LCM মনত ৰাখিবা এই সূত্ৰটো কেৱল দুটা সংখ্যাৰ ক্ষেত্ৰতে প্ৰযোজ্য তিনিটা সংখ্যাৰ ক্ষেত্ৰত আমি সদায় মৌলিক উৎপাদকীকৰণ পদ্ধতিটো ব্যৱহাৰ কৰিব লাগিব